ঠিক আছে, স্বাগতম জনাইছোঁ ডিম্পু DS ব্লগৰ অন্য এটি ভিডিঅ'লৈ। আজি মানে আমাৰ ঘৰৰ ওচৰতে ভাওনা আছে, আৰু ভাওনা হৈছে মণিকাঞ্চন টিম আৰু নাট হৈছে নিকিংখ মুৰাৰী। তাতে ভিডিঅ' চাই থাকক আৰু এনজয় কৰক। আজি আমাৰ মৰমৰ বন্ধু ডিম্পু এটা নতুন চেনেল খুলিছে, নামটো ডিম্পু DS ব্লগ। গতিকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ইয়াত তোমাৰ নতুন নতুন ব্লগ আপোনালোকে সকলোৱে দেখিবলৈ পাব। গতিকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ইয়াৰ ভিডিঅ' দিয়ে সকলোৱে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। এইকেইটা আজি চাৰিদ বাহিৰত আহিছা। ইয়াত পেন হৈ আছে, চাই থাকক ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ। আজি মানে আমাৰ নাৰদৰ চৰিত্ৰত আছে আমাৰ ঘৰৰ ওচৰে, বেছি দূৰ নহয়, দীপুদা। তেতিয়াহ'লে দীপুদা মুখে দুআষাৰ শুনক। নমস্কাৰ, আমি আজি মণিকাঞ্চন ভাওনা দলৰ হৈ আজি সাজু হৈছোঁ। আমাৰ নামটো ৰতনপুৰ সত্ৰত আমি ভাওনা কৰিব লৈছোঁ। বাকী ল'ৰাটোক লগ পাই ভাল লাগিলে। ইয়াৰ চেনেলটোৰ নাম কি কৈছে? ডিম্পু DS ব্লগ। গতিকে চেনেলটো অকণমান আগবঢ়াই সহায় কৰিব, আমাক দেখি থাকিব, বাকী আৰু অভিনেতা অভিনেত্ৰীসকলক দেখি থাকিব মাজে মাজে। গতিকে লৈ ইয়াৰ চেনেলটো অকণমান প্ৰত্যেকে সহায় কৰিব, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো দেই, মোৰ কাৰণে। আজি মানে আমাৰ বিষ্ণু চৰিত্ৰ আছে পল্লৱদা, পল্লৱদা মুখে দুআষাৰ। নমস্কাৰ, সকলোকে নমস্কাৰ জনাইছোঁ, শুভেচ্ছা বিচাৰিছোঁ আপোনালোকৰ ফালৰ পৰা। আৰু আমাৰ ভাইটি ডিম্পু DS ব্লগ, ইয়াৰ চেনেলটি সকলোৱে ছাবস্ক্ৰাইব কৰিব, তাৰপিছত শ্বেয়াৰ কৰিব, লাইক কৰিব। ল'ৰাটো আগবাঢ়ি আহিছে, সকলোৱে মৰম দিব, আৰু তালৈ শুভেচ্ছা থাকিলে আমাকো আশীৰ্বাদ কৰিব। আজি মানে নিশিংসময়ী নাটভাগত মানে অভিনয় কৰিছে আমাৰ মৰমৰ ঋতুঞ্জয় দা, আৰু ঋতুঞ্জয় দাই লৈছে হিৰণ্যক্ষৰ ৰূপত। আৰু বাকী ৰাইজসকল, ভাইটিটোৰ এটা চেনেল আছে ডিম্পু DS ব্লগ, সকলোৱে চাব চেনেলটো, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব পূৰা কৰি দিয়ক। ছাবস্ক্ৰাইব, এই ধুনীয়া ধুনীয়া ভিডিঅ' দি থাকে, ভাওনা ভিডিঅ' দিয়ে, চাব সকলোৱে। আৰু ইও লগতে ভাওনা কৰে, ই দুহাৰত কৰে, দুহাৰত থাকে। বাকী চাব সকলোৱে, মজা আছে, এনজয় কৰি গৈছে।
प्रभु